अजनबी हसीना अभी न जाऊं छोड़कर कि दिल अभी भरा नहीं। या আপোনালোকে দেখিছে ইয়া এটা সাৰেগামা কাৰবা মিনি বক্স আপোনালোকে দেখিছে আৰু এইটো এটা মিডিয়া প্লেয়াৰ মই আপোনালোকৰ আগত এটা আনবক্সিং কৰিবলৈ এই ভিডিঅ'টো মই আজি লৈ আহিছোঁ আৰু আজি আনবক্সিং কৰিম মই এই সাৰেগামা কাৰবা মিনি আৰু মই আপোনালোকক দেখুৱাম আৰু এই মিডিয়া প্লেয়াৰটোত কি কি ফিচাৰ্ছ আছে আৰু কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি মই আপোনালোকক দেখুৱাম আপোনালোক মই দেখুৱাবৰ বাবে মই আনবক্সিং কৰিবলৈ লৈছোঁ আপোনালোকে দেখিব ইয়াৰ ভিতৰত আছে সাৰেগামা মিনি তো মই ইয়াৰ পেকেজিংটো খুলিছোঁ আপোনালোকে দেখিছে এইটো বক্স কণ্টেণ্ট আপোনালোকে দেখিছে এইটো এটা মিডিয়া প্লেয়াৰ আৰু ইয়াৰ বক্সৰ ভিতৰত কি আছে আমি কণ্টেণ্ট কি আছে আমি চাম তো ইয়াত আপোনালোকে পাব এটা USB কেবল এই সাৰেগামা কাৰবা মিনি বক্স আপোনালোকে প্লেয়াৰটো চাৰ্জ কৰিবৰ কাৰণে ইয়াত এটা USB কেবল আছে আৰু ইয়াৰ ভিতৰত আছে এখন ইউজাৰ মেনুৱেল গাইড ইয়াৰ বিষয়ে আপোনালোকে পঢ়িব পাৰিব জানিব পাৰিব আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকে ইয়াত জানিব ইয়াত এই মেনুৱেল গাইডখনত তো ইয়াক চাইডত ৰাখিছোঁ আৰু মই আপোনালোক দেখুৱাইছোঁ এই সাৰেগামা কাৰবা মিডিয়া প্লেয়াৰটো তো আপোনালোকে দেখিছে আৰু টপ ওপৰত আপোনালোকে দেখিব ইয়াত বুটাম দিয়া আছে বৰ ধুনীয়াকৈ তো আপোনালোকে দেখিছে পাৱাৰ বুটাম আছে আৰু ইয়াত ভলিউম আপ ডাউন নেক্সট প্ৰিভিউ আপোনালোকে ইয়াত দেখিছে পজ বা প্লে আপোনালোকে ইয়াত বুটাম পাব আৰু ইয়াত সাইডত আপোনালোকে দেখিব ইয়াত সাৰেগামা আছে যেটো আপোনালোকে ফ্ৰী ইনষ্টলেড ইয়াত সং আছে আপোনালোকে ইয়াত আপোনালোকে শুনিব পাৰিব আৰু তলত আপোনালোকে USB আছে আপোনালোকে যদি পেন ড্ৰাইভ ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে USB আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব লাগিব আৰু যদি আপোনালোকে ব্লুটুথৰ সহায়ত গান শুনিব বিচাৰে তেনেহ'লে এইটো আপোনালোকে দেখিছে ইয়াত তিনিটা ইয়াত বুটন দিয়া আছে তো আৰু ইয়াত ফ্ৰণ্ট পিনে মই আপোনালোকে দেখুৱাইছোঁ বলিউড সকলৰ লেজেণ্ড আপোনালোকে দেখিছে বলিউডৰ লেজেণ্ড আপোনালোকে এই সকল ব্যক্তিৰ আপোনালোকে ফ্ৰী ইনষ্টলেড আপোনালোকে ইয়াত সং আছে ইয়াত শুনিব পাৰিব আৰু ইয়াৰ পিছফালে মই আপোনালোকে দেখুৱাইছোঁ USB আছে আৰু ইয়াত পাৱাৰ ডিজিটেল ইয়াৰ সহায়ত আপোনালোকে এটা বেলেগ ডিভাইচৰ লগত কানেক্ট কৰিব পাৰিব এই পৰ্টটোৰ জৰিয়তে আৰু আপোনালোকে ইয়াত এটা আপোনালোকে USB কেবলৰ জৰিয়তে আপোনালোকে চাৰ্জ কৰিব পাৰিব এই এটা পইণ্ট আপোনালোকে দেখিছে এই তিনিটা পইণ্ট আৰু আপোনালোক মই এতিয়া অন কৰি মই এই বক্সটো দেখুৱাইছোঁ তো ইয়াক অন কৰিছোঁ তো আপোনালোকে শুনিছে ইয়াৰ পৰা পাৱাৰ অন হৈছে আৰু ইয়াত অলৰেডি ইয়াত সাৰেগামা ছেট হৈছে যিহেতু মই এতিয়া ব্লুটুথ বা USB মই ইয়াক কানেক্ট কৰা নাই তো আপোনালোকক মই ইয়াৰ গান মই অলপ শুনাই দি আছোঁ আপোনালোক প্লে কৰি हसीना से यूं मुलाकात हो गई एक अजनबी हसीना से यूं मुलाकात हो गई फिर क्या তো আপোনালোকে ইয়াত নেক্সট কৰিব পাৰে তো আপোনালোকে শুনিছে আপোনালোকে শুনিছে আপোনালোকে দেখিব ইয়াত আপোনালোকে দেখিব যে ইয়াত 251 আপোনালোকে সুপাৰ হিট গান আপোনালোকে ইয়াত ফ্ৰী ইনষ্টলেড পাব আৰু ইয়াত সকলো গান ইয়াত সুপাৰ হিট গান আছে আপোনালোকে এটাও শুনি আপোনালোকে
ইয়াত বৰ হ'ব নালাগে আপোনালোকে 251টা আপোনালোকে বাৰ বাৰ শুনিব যদি আপোনালোকে এই সাৰেগামা কাৰবা মিনিটো আপোনালোকে ইয়াত পাৰচেজ কৰে আৰু আপোনালোকে ব্যৱহাৰ কৰি চাব যদি আপোনালোকৰ ভাল লাগে আৰু মই আপোনালোক দেখুৱাইছোঁ আৰু ইয়াৰ আপোনালোকে ইয়াত সাউন্ড ভলিউম বাঢ়াব পাৰে আৰু এই গানটো আপোনালোকে ডাউন কৰিব পাৰিব এয়া আছিল আৰু মই আপোনালোকক ইয়াৰ কানেক্টিং কৰি দেখুৱাইছোঁ ব্লুটুথৰ লগত কেনেকৈ ইয়াৰ ব্লুটুথ কানেক্ট কৰে তো প্ৰথমতে আমি চাম ইয়া আমি ব্লুটুথত আমি ইয়াত পাৱাৰ আমি ইয়াত সেট কৰিছোঁ আৰু ইয়াত আপোনালোকে ইয়াত মোবাইলত আপোনালোকে ব্লুটুথত যাব ব্লুটুথত যায় আপোনালোকে ইয়াত অন কৰিব তো ইয়াত কি আহে আমি চাওঁ তো আপোনালোকে দেখিব এই কোৱা ব্লুটুথ কানেক্টেড আহিছে আৰু ইয়াত তলতে আপোনালোকে দেখিছে ইয়াত কাৰবা মিনি আহিছে ইয়াত আপোনালোকে টাইপ কৰিব আপোনালোকে ইয়াত টেপ কৰাৰ লগে লগে কানেক্টেড তো আপোনালোকে শুনিছে ইয়াত কানেক্টেড হৈছে এইটোৰ লগত ডিভাইচৰ মোবাইলৰ লগত তো এতিয়া আৰু আপোনালোকে শুনিব এই কাৰবা মিনিটোৰ সাউন্ড কোৱালিটি আৰু ইয়াৰ সাউন্ড কোৱালিটি বৰ ধুনীয়া আপোনালোকে যদি এটা ৰুমত আপোনালোকে প্লে কৰে তেনেহ'লে আপোনালোকৰ গোটেই ৰুমটো কভাৰ কৰিব ইয়াৰ সাউণ্ডে আৰু ইয়াৰ কোৱালিটি বহুত ভালেই ভাল তাৰমানে আৰু জৰিয়তে এই কাৰবা মিনিটত মই প্লে কৰিছোঁ আপোনালোকে দেখিছে মই ইয়াত মোবাইলত প্লে কৰিছোঁ তো আপোনালোকে দেখিছে মই মোবাইলত কানেক্ট কৰি আপোনালোকক দেখুৱাইছোঁ আপোনালোকে এনেকৈ ব্লুটুথ অন কৰি আপোনালোকে ইয়াত গান শুনিব পাৰিব আৰু আপোনালোকে যদি ইয়াত USB আপোনালোকে পেন ড্ৰাইভ ব্যৱহাৰ কৰে তেনেহ'লে আপোনালোকে এই USB মোডত আপোনালোকে যাব তো এনেকৈ আপোনালোকে শুনিব পাৰিব মই সাৰেগামাত আহিছোঁ আৰু ইয়াত আপোনালোকে এনেকৈ আপোনালোকে প্লে কৰিব পাৰিব তো এয়া আছিল আজিৰ ভিডিঅ' যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ধন্যবাদ জয় আই অসম अभी न जाऊं छोड़कर कि दिल अभी